আজি ভিডিওটো বনাইছো এনেকুৱা এটা ভিডিও ওপৰত মানে বহুতে কমেন্ট কৰে যে আমি মাছ কৰো পুখুৰীত মাছ নাইকিয়া হৈ যায় মাছৰ পোনা দিলো 2-3 কেজি দাদা দেখো মাছে নোলালে কিয় কাৰণে নোলায় কাৰণ আপোনালোকে টাইমত এটা মেডিচিন ইউজ নকৰে সবচে ডাঙৰ কথা কওঁ আৰু সবচে হসে নহয় পুখুৰীত মাছ দিয়া আগত পুখুৰী প্ৰিপাৰেচন বুলি কয় মানে পোনটো মানে প্ৰিপাৰেচন কেতিয়া কৰিব লাগে আপোনালোকে হেতু নকৰে হেতু কাৰণে আপোনালোকে লাষ্টত মাছৰ পোনা দিয়াৰ পিছত যে গায়ব হৈ যায় হয় নহয় বাৰু আৰে নেটে ঘেৰাও দিছে নে নিদিয়ে 1000 টকা লাগিলে হস্সা কথা কৈছো 3000 টকা মাছৰ পোনা দি দিব কিন্তু পুখুৰীটো ঘেৰিবৰ কাৰণে 1000 টকা আপোনালোকে নেটখন দি বেৰি নিদিয়ে ক'ত মাছৰ পোনা পাব ভেকুলিয়ে কিমান খাই দিয়ে হাপে কিমান খাই দিয়ে আমাৰ অসমতো কি বুলি কয় ধুৰা হাপ এনেকুৱা বস্তু না মই এই পোন বাইফ্লকটো আপোনালোকে দেখা পাইছে এই পোন বাইফ্লকত নেট দিয়া পিছতো তাত 3-4ডাল হাপ ওলাই গৈছে বিশ্বাস কৰক আকৌ হাপে তাত কণীও পাৰি দিছে এটো কাৰণে আমাৰ অসমত মাছ নহয় গটিকে আপোনালোকে আৰু এটা কথা কওঁ চুন কেতিয়া ছিটিয়াব লাগে তাৰ লগতে ইউৰিয়া কেতিয়া ছিটিয়াব লাগে মানে লাইমিং বুলি কয় লাইমিং কেতিয়াবা শুনিছেনে ইউটিউবত কেতিয়াবা পাইছে পাই লাইমিং মেডিচিন আপোনালোকে মেডিচিনৰ বিষয়টো বাদ দিয়ক আপোনালোকে পুখুৰী চুনো দি দিব মাছৰ পোনা দিয়াৰ পিছত আৰু পুখুৰী প্ৰিপাৰেচন কেতিয়া কৰে এতিয়া আপোনালোকে আহিবলৈকে টাইমত সকলোবিলাক ভিডিও পাই থাকিব এতিয়া যিমানবিলাক চিৰিজ মই মানে যিমানবিলাক ভিডিও দিম আপোনালোকক মনে নিজৰ ভয়েসটো দি আপোনালোক কম যে কেতিয়া লাইমিং কৰিব লাগে কেতিয়া কোনটো মেডিচিন দিব লাগে ইউৰিয়া কেতিয়া ছিটিয়াব লাগে পটাছ কেতিয়া দিব লাগে সকলোবিলাক ভিডিও আহিবলৈকে টাইমত পাই থাকিব আজি ভিডিওটো এটো কাৰণে বনাইলো যে বহুতে মোক কমেন্ট কৰি জনালে যে দাদা আপোনাৰ মানে ভিডিও চোৱাৰ পিছত ফেসবুকত বেছিকৈ কমেন্ট কৰে মই এই আগৰ ভিডিওবিলাক কমেন্টবিলাক মই চাবলৈ অলপ মানে দিগদাৰ হৈ যায় মানে টাইম নাপাওঁ গতিকে মই আপোনালোকক কওঁ যে আপোনালোকে এটো কাৰণে নহয় যেতে আপোনালোকে কিবা এটা কৰা আগত তাৰ বিষয়ে আপোনালোকৰ সবচে মেইন কথা কওঁ না আপোনালোকে নলেজ লৈ লওক পুখুৰীত মাছ কৰিছে আপোনালোকে পুখুৰীত মাছ কৰাৰ আগত চুন কেতিয়া ছিটাব লাগে ইউৰিয়া কেতিয়া ছিটাব লাগে পটাছ কেতিয়া ছিটাব লাগে তাৰ কেতিয়া ভিটামিন সি কেতিয়া দিব লাগে ভিটামিন বি কেতিয়া দিব লাগে সকলোবিলাক কথা জানি লওক আপোনালোকে মাছৰ পৰা বহুত ফায়দা পাব পাৰিব সবচে ইজি হৈছে মাছৰ বিজনেছ যি কৰে নহয় হসা কৈছো যি বাঁহৰ ঘৰ আছে না তাৰ পকা ঘৰ কৰি দিছে আপোনালোকে সবচে ইজি খেতিতকৈ ইজি হৈছে ফিশ ফাৰ্মিং আপোনালোকে দেখা পাইছে যে মই পোন বাইফ্লক বনাই দিছোঁ এই আগৰ ভিডিওটো চাই লওক যে পোন বাইফ্লকৰ বিষয়ে সকলোবিলাক ভিডিও আপোনালোকক দি থৈছিলোঁ ইয়াৰ আগত এইটো বছৰ আগৰ ভিডিঅ'কেইটাটো পাই যাব পোন বাইফ্লক মই কি ছেটআপত হিন্দীত বনাই থোৱা আছিলে কাৰণ মোৰ তেতিয়া হিন্দী ফ্ৰেণ্ড কিছুমানে কৈছিলে যে তুমি তেনেকৈ বনাই দিয়াচোন মানে কেনেকৈ হয় মানে কি হৈছে মোৰ যিসকল মানে নিজৰ চিনাকি তেওঁলোকে কোৱাৰ কাৰণে মই বনাই দিছিলোঁ আৰু কেতিয়া ভিডিঅ' চলিছে হ'ব পাৰে মোৰ ভিডিঅ'ত এইটো কাৰণে ভিউজ অহা নাই কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ বহুত কম প্ৰথমতে ছাবস্ক্ৰাইবাৰ যিসকল আছে সব গায়ব হৈ গ'ল এতিয়া নতুন বছৰত ষ্টাৰ্ট কৰিছে আহিবলৈকে টাইমত আপোনালোকে চাই থাকক এইকেইটা ভিডিঅ' ইমান চলিব নহয় আপোনালোকে নাভাবে যে ইয়াৰ ভিডিঅ'কেইটাত ভিউজ নাই ইনে বক কৰি থাকে চাই থাকক আপোনালোকে সেইবিলাক বাদ দিয়ক ভিউজ আহক নহওক সেইটো কথা নহয় মই যিটো ভাল পাওঁ সেইটো মই কৰি আছোঁ গতিকে আপোনালোকে ভিডিঅ'বিলাক লাষ্টলৈকে চাব যদি আপোনালোকে যিকোনো এটা কৰাৰ আগত নহয় ভিডিঅ'বিলাক আমি কাটি চাওঁ ন সেইটো কাৰণে আপোনালোকে লাষ্টলৈকে বুজি নাপায় মই যিকোনো এটা ভিডিঅ' চাওঁ নহয় যাই নহওক আপোনাৰ ভিডিঅ' চালেও নহয় মই লাষ্টলৈকে তাক চাওঁ যে ই মানুহে কি কৰিছে গতিকে আপোনালোকক আহিবলৈকে ভিডিঅ'কেইটাত মই নিজে আহিব নোৱাৰিলেও কাৰণ মই ট্ৰেভেলিং ব্লগত ব্যস্ত থাকোঁ তাৰ লগতে নিজৰ চাকৰিও আছে সৰু সুৰা চাকৰি এটা কৰি থাকোঁ আৰু সেইবিলাক বাদ দিয়ক চাকৰি সেইবিলাক পিছত হৈ থাকিব গতিকে ফ্ৰেণ্ডসকল আহিবলৈকে টাইমত আপোনালোকক দি আছোঁ এতিয়া যিমানবিলাক ভিডিঅ' দি আছোঁ আপোনালোকৰ কেনেকৈ কি কৰিব লাগিব কেনেকৈ সকলোবিলাক মানে মোৰ নিজৰ ভইচটো আপোনালোকে মোৰ ভইচটো শুনি পিনি নিশ্চয় বুজি পাব যে মোৰ ভাগৰ ভিডিঅ' বুলি হয়নে গতিকে ফ্ৰেণ্ডসকল আপোনালোকে মোক কমেণ্ট কৰাৰ কাৰণে এই ভিডিঅ'টো বনাই দিলোঁ যে পুখুৰীত মাছ কি কাৰণে নাইকিয়া হৈছে এইটো কাৰণে আমাৰ অসমত নহয় যে আপোনালোকে চুন কেতিয়া ছিটিয়াব লাগে ইউৰিয়া কেতিয়া ছিটিয়াব লাগে কাৰণ পুখুৰী প্ৰিপাৰেচনৰ পৰা ধৰি লাষ্টলৈকে ভিটামিন কি দিব লাগে কি কৰিব লাগে সকলো ভিডিঅ' আহিবলৈকে টাইমত দি আছোঁ আহিবলৈকে টাইমত বুলি নহয় এতিয়া যিমানবিলাক চলাওঁ নহয় ফিছ ফাৰ্মিঙৰ বিষয়ে চলাই গৈ আছোঁ গতিকে ফ্ৰেণ্ডসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ জয় অসম